অসমৰ এখনেই জিলা আছে য'ত ইণ্টাৰনেশ্যনেল মহাশিৱৰাত্ৰি মেলা পতা যায় আৰু সেইখন হ'ল শিৱসাগৰ। মই বৰ্তমান শিৱসাগৰলৈ আহি শিৱসাগৰৰ শিৱৰাত্ৰি মেলা চাবলৈ গৈ দেখিলোঁ বহুত মানুহৰ ঠেলা হেঁচা। সেই ঠেলা হেঁচাৰ মাজেৰে ময়ো লাইন পাতি শিৱদৌলৰ ভিতৰলৈ সোমাবলৈ আগবাঢ়িলোঁ। ৱেলকাম টু নিউ ব্লগ, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম। এই আমাৰ মেইন মানুহ বহুত দিনৰ মূৰত মাস্ক খুলি দিয়া ক'ত গৈছিলা? ইয়াত কি কৰিছা? এতিয়া ভিতৰত সোমাবলৈ কি লাইন পাতিব লাগে? মাস্ক খোলা বহুত দিনৰ মূৰত লগ পাইছোঁ। যাওঁ দেই। ভিতৰলৈ সোমাই দেখিলোঁ যে নতুন চিন্তা চৰ্চাৰে প্ৰজেক্টৰৰ দ্বাৰা মন্দিৰৰ ভিতৰৰ ডোখৰ লাইভ দেখুওৱা হৈছে। সকলোৱে নিজৰ কৰ্তব্য আৰু ব্যস্ততাৰ মাজেৰে দিনটো পাৰ কৰাইছে। কোনোবাই যদি ফটো মৰাত ব্যস্ত, কোনোবাই পূজা অৰ্চনাত কৰাত ব্যস্ত আৰু কোনোবাই বাবাসত ব্যস্ত। ফটোশ্বুট হৈ আছে ইয়াত। ওচৰত চাই আহিছোঁ আমি, চাই আহোঁ ওচৰত মেটেৰিয়েলছটো কিহে বনাই থোৱা আছে দেখাই আছোঁ। চাই থাকক। ওচৰলৈ গৈ দেখিলোঁ যে বাঁহ আৰু বৰ্ডেৰে নিৰ্মিত এটা প্ৰতিচ্ছবি। বিহুটো চাই লওক বেক চাইডে। তো এইটো ডেভিডলৰ মানুহ নাই, আজি ডেভিডল খালী। শিৱদৌলৰ ঠিক সন্মুখেদি আহিলে লেফ্ট চাইডে দেখিব ডেভিডল আৰু ৰাইট চাইডে দেখিব বিষ্ণুদৌল। এতিয়া বিষ্ণুদৌলত নাম কীৰ্তন হৈ আছে, সেই নাম কীৰ্তনৰ অলপ চাই ল'লোঁ বিষ্ণুদৌলটো। হ'ব আৰু বেছি দূৰ নাই। সোমোৱাটো লাইন, ওলোৱাটো লাইন, এইবিলাক মানুহ চাওক ভৰ্তি হৈ গৈছে পুৰা। অকল হেংদাং পাবা, এইবিলাক কোঠাৰ হেংদাং চব আছে। কৰং আৰু কমাৰ শিল্পসকলে বিশেষকৈ আহোমসকলৰ নিউ ডিজাইনৰ হেংদাং বিক্ৰী কৰিছে। যদি কাৰোবাক দৰকাৰ হয় লৈ যাব পাৰে, লাগিলে লৈ ল'ব। ফুলেশ্বৰী তলৰ চাইডে লগাই যেতিয়া আমি আহি পাই গ'লো এই ফুলেশ্বৰী তলৰ মেলাত। তো মালা চাই থাকোঁতে দেখিলোঁ দাদা এজনে তাতো আঁকি আছে, মানে বহুতো ডিজাইন ইয়াত লগাই থৈছে। অলপ দেৰি ৰখি চালোঁ, ভাইটি এজনে তাতো কৰাব লৈছে। তো পাৰ লেটাৰ টেটুৰ দাম 20 ৰুপিজ। তো এয়া হ'ল 7টা লেটাৰ, তো 140 ৰুপিজ হ'ল। তো ইয়াৰ পৰা দেখিলোঁ যে টো কৰাৰ পিছত ভেচলিন নাইবা কোকোনাট অইল ইউজ কৰে। তো কম খৰচত যদি কোনোবা তাতো কৰাব বিচাৰে ইয়ালৈ আহিব পৰা, এইবোৰ সকলো ডিজাইন আছে। তো গাইজ অলপ খেলিব লাগে। তো খেলৰ ডিলছত সোমালোঁ। তো ইয়াক সুধিলোঁ খেলিব নেখেলে, খেলিম বুলি ক'লে। তো 20 ৰুপিছত 4টা পিচ। তো অলপ ট্ৰাই কৰি চাওঁ, যদি সোমাব পাৰোঁ বস্তুবিলাক পাম, যদি সোমাব নোৱাৰোঁ পইচা এনেই যাব। তো ই এডাল এক্সট্ৰাকৈ ল'লে, তো 40 ৰুপিছৰ 9ডাল পালোঁ। তো এতিয়া আমি দলিয়াওঁ অলপ। পানীয়ে মাৰিলা আমাৰ। তো পূজা চূড়ান্তত সকলোৱে জেলেপি লৈছে, ময়ো ৰুলটো ফ'ল' কৰোঁ।
পূজা চোৱা শেষত ঘৰলৈ উভতিলোঁ তো গাইজ ফাইনেলি শিৱতী চাই ঘৰ আহি পালোঁ যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব